মূলত আচলতে আমাৰ যিহেতু এলায়েন্স চৰকাৰ এটা হৈছে হ'লেও হয়তো আমি ৰাইজৰ মাজত তেনেকৈ যোৱা এটা পৰিস্থিতি হোৱা নাছিলে যেহেতু চৰকাৰৰ কিছু কাম কাজ আগবাঢ়িছে সেইকাৰণে আমি প্ৰতিটো দলৰ অৰ্থাৎ তিনিটা দলৰ যিখিনি কৰ্মী আছে তেওঁলোকৰ মাজত এটা সমন্বয় বা ভাতৃত্বতা প্ৰতিষ্ঠা হয় আৰু ৰাজনৈতিক যুঁজখনত যাতে আমি একেলগে যুঁজিব পাৰোঁ তাৰ কাৰণে এটা সংকল্প লোৱা হৈছে আৰু সেই মৰ্মে আমি প্ৰতিটো দলৰ কৰ্মকৰ্তাখিনিৰ মাজত এটা সমন্বয় সাধন কৰাৰ কাৰণে এই ধৰণৰ প্ৰচেষ্টা এটা লোৱা হৈছে BTC ইলেকশ্যন আমাৰ ইলেকশ্যনৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো এলায়েন্স হৈছে সেই এলায়েন্স যাতে স্থায়ী হয় আৰু চৰকাৰখন যাতে 5 বছৰ অৰ্থাৎ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু গোবিন্দ বসু ডাঙৰীয়াৰ নেতৃত্বত গঠিত চৰকাৰখন যাতে 5 বছৰ কাৰ্যকাল পালন কৰিব পাৰে আৰু তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতি যাতে পালন কৰে সেইটো আমাৰ মূল লক্ষ্য আৰু তেনেদৰে আগন্তুক MLA ইলেকশ্যনত আমি এলায়েন্সতে আমাৰ ইলেকশ্যন খেলা হ'ব গতিকে আমি যাতে গোটেই 12টা সমষ্টিত আমাৰ বিৰোধীৰ লগত 12-14টা যি চিট আছে সেই গোটেইকেইটা চিট যাতে আমি উলিয়াব পাৰোঁ তাৰ কাৰণে একেলগে সকলোৱে যুঁজাৰ কাৰণে আজি সংকল্প লোৱা হৈছে তিনিটা চাৰিটা সমষ্টি দাবী আছে অনাস্থিত আলোচনা হৈ গৈছে ফাইনেল আলোচনা 2-4 দিনত ক্লিয়াৰ হৈ যাব আচলতে আমাৰ যিটো এতিয়া এলায়েন্স প্ৰতিখন জিলাত এটা দলে এটাহে পোৱাৰ সম্ভাৱনাটো আছে এইটো কিন্তু ঠিক আৰু সকলোৰে যিহেতু মানে শুভাকাংক্ষী সমৰ্থক লোক আছে আৰু আমি আশা ৰাখিছোঁ যে আমি চিটত বেছি গুৰুত্ব নিদিওঁ আমি যাতে জিকিব পৰা কেণ্ডিডেট আৰু সমষ্টিৰে জিকিব পাৰোঁ সেইটো কিন্তু আমি অকলে চাওক এনেকুৱা কিছুমান 2-এটা অলপ বিভাজিত গ্ৰুপ বা ফেকশ্যন থাকিব পাৰে কিন্তু আজিৰ দিনত আমি BTC ৰাইজে কি বিচাৰে BTC ৰাইজে পৰৱৰ্তী দিনত কোন ভাল দেখিলে ভাল হ'ব এই কথাখিনিৰ ওপৰত নিৰ্ণয় হ'ব গতিকে ব্যক্তিগতভাৱে অৱৰক্ষাবিধ অৰাজনৈতিক সংগঠন তেওঁলোকৰ 2-4 নেতা তেনেকুৱা কোচকাজ কৰিব পাৰে কিন্তু সেইটো বুলি আৰু BTC কি কয় অবৰাজ্যৰ সিদ্ধান্ত নহয় তেনেকুৱা ক্ষেত্ৰত 2-এটা এনেকুৱা কৰিলে মই ভাবোঁ এইটো একো ক্ষতি নহয় কাৰণ আজিৰ দিনত আমি চাপাগুৰি সমষ্টি হওক আৰু তামোলপুৰ বা আমি বাক্সা কি কয় বৰমা সমষ্টিৰ কথাটো কৈছোঁ যে ইয়াত আমি অলমষ্ট 60-70% মইতো ভাবোঁ 80-90% আমাৰ ভোট ল'ব পৰা এলায়েন্সত কেপাচিটি আছে আৰু সেইকাৰণে কৈছোঁ যে 2-এটা এনেকুৱা আহিলে হ'লে একো অসুবিধা নহয় চৰ্চা হৈ আছে বিভিন্ন পক্ষৰ পৰা আমাক ইলেকশ্যনৰ কথা কৈ আছে আৰু যদি আমি ইলেকশ্যন খেলা হয় তেতিয়া আমি হয়তো বৰমা সমষ্টিতে ইলেকশ্যন খেলিম এই ধৰণৰ আমাৰ কৰ্মকৰ্তা আমাৰ যিসকল এলায়েন্স দল তেওঁলোকৰ নেতৃত্বৰ যিখিনি পৰামৰ্শ সেইমতে এইখিনি হ'ব আচলতে এইটো আমাৰ চাপাগুৰি সমষ্টিৰ BPFক শূন্য কৰাৰ সভা বুলি ক'ব লাগিব কাৰণ আমি GSP আৰু BJP আৰু UPP মিলি পেলাই আগামী যে আমাৰ চাপাগুৰি সমষ্টিত এইবাৰ যে BPFক শূন্য কৰিম আজি আমি নৱশৰণীয়া ডাঙৰীয়া আৰু মই UPPLৰ হৈ পেলাই বা আমাৰ BJPৰ যিকেইটা কৰ্মকৰ্তা আছে আমি শপত খাইছোঁ যে আমি অহা দিনত যি মানে আমাৰ এছেম্বলি ইলেকশ্যনত চাপাগুৰি সমষ্টিত আমি 3000ৰ তলত মানে BPFক মানে ৰখাৰ এটা আমি ৰণকৌশল বনাইছোঁ আজি তাতে কি হয় আমি কৈছোঁ যে আমাৰ ওপৰত যি GSP UPP আৰু আমাৰ যি মানে BJP যি মিলি পেলাই চৰকাৰ এটা গঠন কৰিছে আগন্তুক দিনতো আমাৰ ওপৰৰ পৰা যি এটা নিৰ্দেশ আহিব যে আমি চাপাগুৰি সমষ্টি যাকে আমি টিকেট মানে পাবলৈ সক্ষম হ'ব বা যোন দলে টিকেট পাবলৈ সক্ষম হ'ব আমি এই মানে প্ৰাৰ্থীকে আমি বিপুল ভোটত জয় কৰাৰ কাৰণে আজি এই বৈঠক আছিলে আৰু